Hi everyone, good evening. আমি বৰ্তমান ফাংচন চাব যাব আহিছোঁ। এয়া আমাৰ গাড়ী। আমি এতিয়া ফাংচন চাম। আপোনালোকে চাই থাকক। বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গো। অজয় আৰু আমি এতিয়া ফাংচন চাব যাই আছোঁ। দেখা পাইছে আমি কালি কোনকৈ আহিব লাগে আহিব আপোনালোকৰ ঠাণ্ডা চাই গম পাইছে চাগে। নিজে আমি ফাংচন আহি পালোঁ। এয়া দেখিবলৈ পাইছে ফাংচন। ফাইনেলি আমি এতিয়া নেক্সটৰ কাৰণে ৱেইট কৰি আছোঁ। এইফালে আমাৰ ল'ৰাবোৰ চব ডান্স কৰাত লাগি গৈছে। আপোনালোকে চাওক। এয়া নেক্সটকে আহি গৈছে। আপোনালোকে দেখা পাইছে এয়া গাড়ীৰ ভিতৰত আমাৰ শিল্পীজন ইতিমধ্যে উপস্থিত হৈছে। তেওঁলোক অকণমান আপ্যায়নৰ ফালে আগবাঢ়িব আৰু তেওঁলোকে আপ্যায়ন কৰে মানে আমি বাইদেউৰ আৰু দুটা গান শুনিম। ঠিক আছে। গীতা চলতে চৰ্চাবিলাক কমি গৈছে, মাতবিলাকো বেয়া হৈছে। এদিনে তথাপিও গাই দিছোঁ আৰু আগশাৰীৰ যুৱ শিল্পী তথা সাৰ্থক মাননীয় মহম্মদ নেকিব হুছেইন ডাঙৰীয়া এখন গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ অধ্যক্ষা মাননীয়া ৰিজৱানা বেগম বাইদেউ। আৰু লগে লগে তেওঁ সুৰীয়া কণ্ঠৰে সকলোৰে মন জয় কৰিবলৈ আজি এৰি দিছোঁ। আপোনালোকে দেখা পাই আছে পকডেট যিনিতে কওঁ ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব
চৰ্দি লাগি আছিলে সেইকাৰণে মোৰো ভাল লগা নাই মানে এইটো 15 বছৰ আগত আৰু একচুৱেলি মোৰ কলেজতে ভাল পাই থকা ছোৱালী এজনী তাইক লৈ গাইছিলোঁ কাহিনীটো হ'ল মানে এনেকুৱা অলপ কৈ দিছোঁ আৰু গানটো আপোনালোকে কৈছেই যেতিয়া ময়ো অলপ আবেগিক হৈ গৈছোঁ এতিয়া পিছত বিয়া বাৰু পতাৰ পিছত এইবিলাক আবেগ হ'ব নাপায় তথাপিও 15 বছৰ আগৰ কথা কৈছোঁ মানে আমাৰ যেতিয়া ভাল পোৱা গম পালে আমি গুৱাহাটীতে পঢ়িছিলোঁ দিছপুৰ কলেজত তেওঁৰ ঘৰ হৈছে আনিলে আমালৈ নামাজুর জাকলিমা আল্লাহর পিয়ারা নবী মুস্তাফা আনিলে আমালৈ নামাজুর জাকলিমা ও জাকাত দিয়া ফিতর দিয়া গরিবক দিয়া দান জিয়াই থাকুতে আর জিলুয়া মোহাম্মদিয়া রমজান রমজান মাহ রমজান 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 মাহ রমজান আসসালামু আলাইকুম নমস্কার ধন্যবাদ